রাজ্য সরকারের হিটো পলিসি রাজ্য সরকারের পলিসি হিসাবে রাজ্য সরকারে আগবাড়াইছে এইটো আমার কাউন্সিলত তেনেকুৱা এতিয়ালৈকে বহুত ডাঙৰ এক ইম্পেক্ট বা এফেক্ট আমি দেখিবলৈ পোৱা নাই আমি বহুত সোনকালে টেট পাতিবলৈ গৈ আছোঁ আমাৰ যিখিনি ভেকেণ্ট পোষ্ট আছে এমই বা এলপি বা হাই স্কুলৰ কাৰণে আমি সোনকালে টেট পাতিবলৈ গৈ আছোঁ ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে টেটটো পাতিব পৰাৰ লগে লগে টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেণ্ট পোষ্ট যিমান আছে সেইটো আমি গোটেই ভেকেণ্ট পোষ্টত আমি মানে ফিল আপ কৰিম টিআইত কাউন্সেলিং চেণ্টাৰ থাকিব হায়াৰ ছেকেণ্ডাৰী হাই স্কুলত প্ৰত্যেকটো কাউন্সেলিং চেণ্টাৰ থাকিব তাত লাইব্ৰেৰী থাকিব যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক আমাৰ বিভিন্ন এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিং বিভিন্ন এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ কাৰণে NDA এই সব কিতাপ পত্ৰ ৰেফাৰেন্স বুকবিলাক ইয়াত থাকিব উইথ ইণ্টাৰনেট ফেচিলিটি লাষ্ট প্ৰশ্ন চাওক আমি এইটো তেখেতসকলৰ চাকৰিটো দিয়াৰ পক্ষতে আছোঁ কিন্তু যিসকল CSB নাই চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড বা নিয়ম নীতিৰ মাজেৰে হোৱা নাই এই চাকৰিটোতো দিব নোৱাৰে তো যিখিনি নিয়ম নীতিৰ মাজেৰে হৈছে এইটো আমি এই বছৰৰ ভিতৰতে ৰেগুলাৰ কৰাৰ কাৰণে আমি গৈ আছোঁ আৰু যিসকল নিয়ম নীতিৰ মাজত হোৱা নাই সেইটো আমি পুনৰ ইণ্টাৰভিউ পাতিব লাগিব বা কিবা এটা কৰিব লাগিব এইটো আমি চাই আছোঁ नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।